হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো আজিৰ ভিডিঅ'টো আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়, কাৰণ কিয় আজি হৈ গ'ল 11 মে'। তো 11 মে' দিনটো বহুত বেছি স্পেচিয়েল আমাৰ কাৰণে। আৰু টাইটেল আৰু থাম্বনেইল দেখি পেলাই আপোনালোকে গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত, কি টপিকৰ ওপৰত হ'ব পাৰে। তো বেছি দেৰি নকৰোঁ, আপোনালোকক জনাই দিওঁ আজি হৈ গ'ল আমাৰ মেৰেজ এনিভাৰ্চাৰী। তো এনিভাৰ্চাৰীৰ কাৰণে আমি অলপমান কিবা এটা ভিডিঅ' এটা বনাব ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো চাব। আৰু আজি আমি 9টা বছৰ অতিক্ৰম কৰি 10 নম্বৰ বছৰত সোমালোঁ। অহা বছৰ 10টা বছৰ সম্পূৰ্ণ হ'ব। এতিয়া মানে কি এই ভিডিঅ' এটা বনাই পেলাই আপলোড কৰোঁ বুলি ভাবিছোঁ ইউটিউবৰ জৰিয়তে, ইউটিউবত সংৰক্ষণ কৰি থৈ দিওঁ, যাতে অনাগত ভৱিষ্যতৰ দিনসমূহত আমাৰ ঘৰৰ পৰিয়ালৰ বা মোৰ ল'ৰা তেওঁলোকেও যাতে ভিডিঅ'টো ইউটিউবৰ জৰিয়তে চাব পাৰে পিছলৈকে। তো সেইটো কাৰণে ভিডিঅ'টো আজি বনোৱাৰ উদ্দেশ্য আমাৰ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আপোনালোকে ব'ৰ নহ'ব, বেয়া নাপাব, চাব ভিডিঅ'টো। সেইকাৰণে বেছি কথা নাপাতো, ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্যটো কি বুলি ভাবে? উদ্দেশ্য এটা আছে, উদ্দেশ্য নোহোৱা নহয়, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। মানে আপোনালোকে হয়তো ভাবিব পাৰে ভিডিঅ'টো চাই পেলাই যে এটা ভিডিঅ'ৰ পৰা লৈছোঁ ক্লিপসমূহ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই ইউটিউবত মানে আপলোড কৰিছোঁ আপোনালোকৰ কাৰণে। কিয় আপলোড কৰিব লগা হ'ল বলক জানি লওঁ। আচলতে বিয়াৰ কেছেটখন ইউটিউবত দিয়াৰ কাৰণ বহুত আছে। তাৰমানে বহুত দূৰৰ পৰা যোনবিলাক মানুহ কেতিয়াবা আহে, এতিয়াতো আমাৰ বিয়াৰ বছৰ বা 9 বছৰে হ'ল, কিন্তু যেতিয়া আহে কিছুমান মানুহে বহুত দিনৰ মূৰত, তেওঁলোকে আহিলে কেছেটখন চাব বিচাৰে আৰু এলবামটো চাব বিচাৰে। কিন্তু এলবামটো চোৱা যায়, কেছেটখন চাব ৰ'ব কথাৰ ব্যস্ততাত, কিন্তু কেছেটখন চোৱা নহয়। আৰু কেতিয়াবা আমি ক'ৰবাত গ'লে তেওঁলোকে কয় কেছেটখন আনিব পাৰিলা হয়, চাব পাৰিলোঁ হয়, যোৱাটো নহয় আজিকালি, কাৰণ সকলো কামৰ ব্যস্ত থাকে। সেইবাবে আমি ভাবিলোঁ বিয়াৰ যিহেতু বিবাহ বাৰ্ষিকী, সেইকাৰণে কেছেটখনে ইউটিউবত অলপ সৰুকৈ দিয়া যায় যেন, সেইকাৰণে দিয়া গ'ল। সেইটোৱে হ'ল মেইন কাৰণ আজিৰ ভিডিঅ'টো বনোৱাৰ। সেইটো এটা মেইন কাৰণ যে সকলোৱে চাব বিচাৰে ঘৰত আহিলে আলহীসকল, বা আমি যদি ক'ৰবাত ওলাই যাওঁ তেতিয়াহ'লে তেওঁলোকেও ডিমাণ্ড কৰে। খালি এটাই ডিমাণ্ড মানে কি, আৰু লেডিজসকলৰ বেছি এটাই ডিমাণ্ড মানে কি, এলবামটো চাওঁ আৰু কি ভিডিঅ'টো চাওঁ তোমালোকৰ। তো সেইটো কাৰণে তাৰমানে কি কৰিলোঁ, সকলোৱে যাতে চাব পাৰে আৰু মোক যাতে আৰু এই দিগদাৰী দি নাথাকে যে পেন ড্ৰাইভটো উঠাই লৈ যোৱা, চিডিখন উঠাই লৈ যোৱা। সেইকাৰণে ইউটিউবত এটা ভিডিঅ' বনাই দিলোঁ, বনাই পেলাই সংৰক্ষণ কৰি দিলোঁ, পিছলৈকে থাকি যাব। আৰু CD বা পেন ড্ৰাইভ এইবোৰতো বেয়া হোৱাৰ চান্সটো থাকে ন অলপ হ'লেও। সেইকাৰণে ইউটিউবতে সাঁচি থৈ দিলোঁ। ইউটিউবটোতো আৰু কোনোদিন বেয়া নহয় বা শেষ হৈ নাযায়, যেতিয়ালৈকে গুগল থাকিব তেতিয়ালৈকে ইউটিউবো থাকিব। তো সেইটো কাৰণে সাঁচি ৰাখি দিলোঁ। কিবা ক'বা আজিৰ দিনটোৰ কাৰণে? আশীৰ্বাদ কৰিব যাতে সদায় বাকীকেইটা বছৰ ভালদৰে চলাই নিব পাৰোঁ সংসাৰখন, আৰু ভালদৰে থাকোঁ, বেমাৰ আজাৰ নোহোৱাকৈ। এতিয়া লগত আমাৰ পলো আছে, পলক ভালদৰে পঢ়া শুনা কৰা, ডাঙৰ মানুহ কৰোঁ। ডাঙৰ মানুহ মানে এজন মানুহ কৰাৰহে প্ৰথম উদ্দেশ্য, ভাল মানুহ। তাৰপিছত সি যি হ'ব বিচাৰে সেইটোৱে আমাৰ। যিহেতু এতিয়া আমি অভিভাৱক হৈছোঁ, বিয়া হ'লোঁ, সংসাৰ চলালোঁ, তাৰে মাজৰ পৰা বহুত মানুহ নোহোৱাও হৈ গ'ল এই 9টা বছৰৰ মাজত। এতিয়া গৈ আমাৰ ঘৰখনৰ ভিতৰত আমি পলৰ লগত 4টাই সদস্য। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাব আৰু ভাল পাব বুলি আশা থাকিলে। আৰু অলপমান দীঘল হৈছে আজিৰ ভিডিঅ'টো, তথাপিও চাব আৰু। এয়া দৰা ঘৰ আহি পাইছে জোৰোণ লৈ, কাৰণ সময় থাকেতো, সেই সময়ত আহি পাইছে। আৰু এয়া দৰা ঘৰৰ মানুহ মোক ওলাই আনিছে। আৰু এয়া মোৰ বা, মামাৰ ডাঙৰ ছোৱালী, বেঙুনীয়া কাপোৰ পিন্ধা। এয়া মোক জোৰোণ পিন্ধাই আছে। ভিতৰত মা বহুত কান্দি আছে, সেইকাৰণে মোৰ ভিতৰে ৰখাব পৰা নাই। কিন্তু হ'ব, ছোৱালীৰ জীৱন, কন্দা কটা হয়ে, বিয়া দিব ওলাইছে। এয়া মোক খুৰী শাহু, দৰাৰ খুৰীয়ে, মোৰ শাহু খুৰী শাহুৱে মোক জোৰোণ পিন্ধাইছে। তেওঁ লৈ আহিছে জোৰোণ, আৰু বাকীবিলাক সকলোকে দেখা পাব ভিডিঅ'টোত। ইয়াৰ পিন্ধাই আছে অলংকাৰ, ইয়াৰ কাণত কাণফুলি পিন্ধালে,
আৰু মোৰযোৰ এইযোৰ যেতিয়া পিন্ধাইছোঁ বহুত দুখ পাইছিলোঁ। খাৰু পিন্ধাই আছে, কাপোৰ দিলে এইবাৰ, এয়া কাপোৰ দিছে, এযোৰ এযোৰকৈ দি আছে, লৈ আছোঁ। ধেমালিও চলি আছে এইপিনে, কিবা কৈ আছে আচলতে ডাঙৰবিলাকে, হাঁহিও ওলাই। এয়া পাৰফিউম লগাই দিছে, লিপষ্টিক গোটেইখিনি আৰু। এয়া মোৰ দেউৰ, আৰু আচলতে আমাৰ ঘৰৰ সকলোতকৈ সৰু, কাৰণ মোৰ আমাৰ ল'ৰা ঘৰৰ ভাগিন নাই, সিয়ে মোক আঙুঠিটো পিন্ধালে। এখেত মোৰ মাহী শাহু, তেওঁ আহি সেৱা কৰিলে ভাগিন বোৱাৰী। ৰ'ব এই আচলতে জোৰোণখন হ'ল যেতিয়া ভাগিন বোৱাৰীও হৈ গ'লোঁ, সেইকাৰণে মাহীয়ে নিয়মমতে ভাগিন বোৱাৰীক সেৱা জনালে। কিন্তু মোৰ বহুত বেয়া লাগিছিল, কাৰণ সেৱা কৰিলে মোৰ বেয়া লাগে, আৰু তেওঁ কিছুমান নিয়ম মোক কৰিলে দিলে। এই মাছটো দাঙি আনিছে, কিন্তু বহুত গোন্ধাইছিল মাছটো, মাছৰ গোন্ধটো ওলাবয়ে। মিঠাই দিলে, সেইখিনি সময়ত অলপ হাঁহিটো ওলাইছে, এই মাছটোক লৈ ওলাইছে, সকলোৰে নাকত ৰুমাল। চাওঁতে জোৰোণৰ পৰ্ব শেষ হৈ গ'ল। এতিয়া সকলোৰে আগত আকৌ এবাৰ সেৱা ল'লোঁ। আয়তীসকলে উৰুলি দিলে, আৰু মামাৰ ডাঙৰ ছোৱালীজনীয়ে তাইয়ে ওলাই আনিছিল, তাইয়ে এতিয়া ভিতৰলৈ লৈ যাব। আশীৰ্বাদ দিলে সমাজে। জোৰোণ পিন্ধোৱা শেষ হোৱাৰ পিছত এতিয়া খোৱা লোৱাৰ পৰ্ব চলিছে। এওঁলোক সকলোৱে খাই আছে। এয়া দেখিছে এই চশমা পিন্ধা, এয়া মোৰ সৰু দেউতা, ভায়েক, খুৰা শহুৰ আৰু দেউতা, আৰু খুৰী শাহু, দুয়োজনী খুৰীয়ে। জোৰোণ শেষ হৈ গ'ল, খোৱা লোৱা গোটেই শেষ। এতিয়া বৰযাত্ৰী যাব ওলাইছে, বৰযাত্ৰী মানে জোৰোণ দি যাব ওলাইছে। এয়া মই দুৱাৰ মুখৰ পৰা ওলাই চাইছোঁ, সকলো গ'ল। এতিয়া আমি ঘৰৰ মানুহখিনিয়ে খাম। এয়া মই খাব বহিছোঁ, ইপিনে মোক জোকায়ো আছে, সকলোকে খেদি মেলি খাব বহিছোঁ বোলে, এই ভৰালো মুখত। খাব দিয়া নাই, মুঠতে জোকায়ে আছে। হাঁহি দেখিছে নাই, থুকি পৰোঁ। মোৰ বৰদেউতা দিনৰ ভাগৰ কামখিনি এওঁৱে চলাই লৈ গ'ল। এতিয়া পানী তুলিবলৈ যাব ওলাইছে আয়তীসকল। এয়া খোৱা লোৱা ডিছবোৰ লাগি গৈছে, চাই যাওক কি আছে। এয়া দৈ মিঠাইও এফালৰ পৰা আহি পিনে গা ধুৱাব লৈ আহিছে। সেইখিনি সময়ত খুব বেয়া লাগে, সকলো ছোৱালীৰে বেয়া লাগে। এই মা হালধি দি আছে, কান্দি আছে, আৰু মই কলগছৰ য'ত বহিছোঁ তাৰ পৰা পিছলি গৈ আছোঁ, বহিব পৰা নাই। এয়া মোৰ জেঠীৰ সৰু ছোৱালী, তাই মোতকৈ আগতে বিয়া হৈছে, মোৰ ভণ্টি। এয়া হৈ গ'ল গা ধোৱা। এয়া মোৰ ভিনদেউৱে দাঙি লৈ গৈছে, ভিনদেউ মানে মোৰ জেঠীৰ ডাঙৰ ছোৱালী জোৱাই। ইমান দেৰি আপোনালোকে শুনিলে শ্ৰীমতীৰ মুখৰ পৰা, তেওঁৰ কথোপকথনত শুনিব পালে গোটেইখিনি। এতিয়া আৰম্ভ হ'ব মোৰ, তো ব'লক মই আৰম্ভ কৰোঁ। আমাৰ দৰা ঘৰৰ যেতিয়া এতিয়া গোটেইখিনি আৰম্ভ হ'ব, তো ব'লক আৰম্ভণি কৰোঁ।
ধুনীয়াকৈ আপোনালোকে চাই থাকক আৰু আজি ৰাতিটোৰ ভিতৰতে মই ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম যদি একো বাধা বিঘিনি নহয় তেতিয়াহ'লে আপলোড কৰি দিম কাৰণ আজিৰ দিনটো যথেষ্ট স্পেচিয়েল তো সেইটো কাৰণে আজিৰ দিনটোৰ ভিডিঅ'টো আজিয়ে আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম চহৰৰ বিয়াসমূহত দেখিবলৈ নোপোৱা কিছু দৃশ্যৰে আৰম্ভণি কৰিলোঁ এই আখৈ ফুটোৱা আৰু এইপিনে আমাৰ পূৰ্বপুৰুষসকলৰ শ্ৰাদ্ধও চলি আছে তো মই বহি আছোঁ শ্ৰাদ্ধত শ্ৰাদ্ধভাগ চলি থকাৰ মাজতে এইপিনে পানী তুলিবলৈ যাব ৰেডি আমাৰ মহিলাসকল মা ভণ্টি এনেকৈ সকলোৱে পানী তুলিবলৈ যাবলৈ ৰেডি হৈছে উগ্ৰতৰা দেৱালয়লৈ পানী তোলা পৰ্বভাগ ধুনীয়াকৈ চলি আছে ধুনীয়াকৈ সকলোৱে পানী তুলি আছে দৰাক গা ধুৱাবলৈ মানে মোক গা ধুৱাবলৈ আনি পেলাই পানীখিনি এইপিনে মা আৰু মামী পানী তুলি আহিছিলেহে মাত্ৰ এপিনে আমাৰ মহিলা পাৰ্টিসকল বহি গৈছে কথোপকথন পাতিবলৈ বিয়া বুলি ক'লে এনেকুৱাই আৰু বিয়া বুলি ক'লে সকলোৱে একেদিনাখনত লগ পোৱা যায় আৰু ধুনীয়াকৈ হাঁহি ধেমালি কৰি পেলাই ফূৰ্তি ফাৰ্তা কৰি পেলাই এনেকৈ বিয়াখন চলি যায় আৰু এইপিনে মাহী পাকঘৰৰ দায়িত্বটো এওঁৰে পৰিছে কিজানি শ্ৰাদ্ধভাগ শেষ হোৱাৰ পিছত এইপিনে মা আৰু দেউতা যি আমাৰ মাজত এতিয়া বৰ্তমান নাই তেওঁলোকে এৰি থৈ গুচি গ'ল মোক এপিনে আকৌ সকলোৰে বাবে দিনত খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰা হৈছে মইতো বাহিৰত আছোঁৱে ভোকে পিয়াহে এপিনে চোতালত নাপিতজনক বিদায় দিলোঁ বিদায় দি পেলাই এইপিনে আকৌ মোক লৈ আহিলে গছৰ কলৰ তলত গা ধুৱাবলৈ এই যে জোৰ পুখুৰীৰ পৰা পানী আনিছিলে মানে উগ্ৰতৰাৰ পৰা সেয়াৰে গা ধুৱাব এতিয়া এইপিনে এয়া খুৰী এয়া এইফালে মায়েও গা ধুৱাই দিলে আৰু সেৱা কৰিলোঁ মাকো শেষৰবাৰৰ বাবে মায়ে মোক গা ধুৱাই দিছিলে তাৰপিছত আৰু নাপালোঁৱে এপিনে আমাৰ গা ধোৱা পৰ্বখিনি শেষ হৈ আছে আৰু কিবা কিবি নিয়ম থাকে এই নিয়ম চিয়মখিনি কৰিলোঁ কলৰ তলতে এনেকৈ উপহাৰখিনি দিয়া নিয়ম আছে এই নিয়মখিনি কৰি আছে সকলোৱে তাৰপিছত এয়া মোৰ লগৰ বন্ধু তাৰ নামো একে মোৰ নাম যি তাৰ নামো ছেম পৰাগ তো সিয়ে মোক দাঙি লৈ আহিলে আমাৰ জেগাখিনি একচুৱেলি ঠেকটো তো মানে জেগাৰ অভাৱৰ কাৰণে এনেকৈ কাষতে গা ধুৱাব লগা হৈছিলে তো মানে দাঙিবৰ কাৰণে সি আনিছে যে দাঙি পেলাই এইখিনিয়ে বহুত যথেষ্ট আৰু এইপিনে বহি পেলাই এতিয়া মান ধৰি আছে সকলোৱে যি মোৰ কাৰণে গিফ্ট হ'ব আনিছিলে এইখিনি আনিছে আৰু এই গিফ্টখিনি লৈ পেলাই এনেকুৱা লাগিছিলে যে বিয়া পাতিছোঁ আৰু এবাৰ পাতিওৱেই নেকি এতিয়া চাই পেলাই এই ভিডিঅ'টো চাই পেলাই এনেকুৱা লাগি আছে মনত যে আৰু এবাৰ পাতোঁ নেকি এই গিফ্টখিনিৰ কাৰণে গিফ্ট পাইছিলোঁ কিন্তু বহুত গিফ্ট পাইছিলোঁ এইপিনে আইতা আমাৰ খুৰীৰ মাক আইতাক সৰুৰ পৰা আইতাই বহুত মৰম কৰিছিলে আৰু আইতাও আজি আমাৰ মাজত নাই তথাপিও এইফালে মামাই আঙুঠি এটা দিছিলে আঙুঠিটো পিন্ধাই দি আছে এতিয়া আৰু এইপিনে খুৰীয়ে যিখিনি নিয়মখিনি আছে নিয়মখিনি খুৰীয়ে কৰি আছিলে মায়ে কৰিব পৰা নাছিলে কিয়নো মা অসুখী আছিলে তো বহুত বেছি আছিলে অসুখ তো সেইকাৰণে দৰা ৰেডি মানে মই ৰেডি যাবৰ কাৰণে দেউতাৰ আশীৰ্বাদ মাৰ আশীৰ্বাদ লৈ পেলাই এতিয়া বিয়ালৈ যাবলৈ ৰেডি আৰু কইনা আনিবলৈ ৰাতিটোৰ শেষৰ গিলাচ পানী খালোঁ খাই পেলাই এতিয়া মই ওলালোঁ এয়া দেখিছেনে মোৰ মানে এক্সাইটমেণ্ট দৌৰি ৰখাই দিলে পেহীয়ে দুজনী পেহী মোৰ আগত থকা দুজনী পেহী কাষত থকা এইটো মোৰ লগৰ ল'ৰা ই ছাতি লৈছে
যেনি তেনি কিবাকে কলৰ তলৰ পৰা প্ৰশ্নবোৰৰ উত্তৰসমূহ দি পেলাই আগবাঢ়িলোঁ আৰু এয়া বহিলোঁ। এটা এটাকৈ নিয়মসমূহ কৰাই আছে আমাৰ পুৰোহিতে। ইমান গৰম নহয় হলটোৰ ভিতৰত, তাতে আৰু মে' মাহত হৈছিলে বিয়া আমাৰ আজিৰ দিনটোতে। এপিনে এটা আৰু এটা অন্য নিয়ম আখৈ তোলা। আখৈ তুলি আছে কইনাৰ ভায়েকে, মানে মোৰ ফুলখালি এটাই, সিয়ে আখৈ তুলি আছে। আৰু গৰমতে মানে অসহ্য লাগি গৈছিলে আৰু নোৱাৰোঁ আৰু মানে এইফালে পুৰোহিতক ইচাৰাও দি আছিলোঁ মনে মনে যে অলপমান সোনকালে কৰক, অলপমান শ্বৰ্টকাট কাটি মিলি কিবা কৰি কৰক আৰু ওলাই যাওঁ ইয়াৰ পৰা। তথাপিও নাই, নুশুনে তেওঁ। এট লাষ্ট ফাইনেলি আমাৰ হোমৰ গুৰিৰ কামখিনি শেষ হ'ল। এতিয়া হোমৰ গুৰিৰ পৰা আমি ভিতৰলৈকে যাম। ভিতৰত যিখিনি কাম আছে এইখিনি কাম চলিব। তাৰপিছত মানে খেলা ধূলা, এইখিনি খেলা খেলিখিনি যিখিনি থাকিব এইখিনি চলিব। এই খেলবোৰ সেইদিনাখন নিজে খেলিব পাই খুব ভাল লাগিছিলে মনত। মানে বিয়াত গ'লে মানে এই খেলটো মই চাওঁৱেই। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে এটাৰ পিছত এটা খেল ধেমালি চলিয়ে আছিলে আৰু ভালো লাগি আছিলে মনত। আমি দুয়ো একেলগে উঠা প্ৰথমখন ছবি। আৰু এতিয়া হৈ গ'ল মান ধৰাৰ সময়। নিয়মটো আছে আমাৰ অসমীয়া নিয়মত, মান ধৰিবই লাগিব। তো মান ধৰাৰ নিয়মটো এতিয়া আৰম্ভ হৈছে। সকলোকে প্ৰথমতে দেউতাক মান ধৰিলোঁ, মানে শহুৰ দেউতাক, এতিয়া শাহুমাক মান ধৰি উঠি এতিয়া বাকীখিনি এজন এজনকৈ আহিব। এয়া আইতা, মানে শাহুমাৰ মাক, আইতা আহিছে, আইতাক সন্মান দিলোঁ। এইপিনে মামা আৰু মামী, মানে কইনাৰ মামা আৰু মামী, আৰু পিছপিনে এয়া মোৰ দেউতাই সকলোকে আগবঢ়াই লৈ আহি আছে এজন এজনকৈ। আৰু এইপিনে কইনাৰ জেঠীকো মান ধৰিলোঁ সসন্মানে। এইপিনে কইনাৰ বায়েক ভিনীয়েক, মানে জেঠীয়েকৰ ছোৱালী আৰু জোঁৱাই, তেওঁলোককো সসন্মানেৰে মান ধৰিলোঁ। এই জেঠীয়েকৰ ছোৱালীজনী মোৰ লগত একেলগে পঢ়া, গম পোৱা নাছিলোঁ, পিছতে গম পালোঁ যে তেওঁৱেই। আৰু এইপিনে জেঠীয়েকৰ ডাঙৰ ছোৱালী, আৰু এইপিনে জেঠীয়েকৰ ল'ৰা। এই ল'ৰাটো মোৰ একেলগৰে প্ৰায়। সিও পিছতহে গম পালোঁ মানে যিজনী ছোৱালী মই চাইছোঁ সেই ছোৱালীজনী আমাৰ ইয়াৰেই ছোৱালী। আৰু মোৰ লগৰ ল'ৰা সকলোৰে, মানে লগৰ ছোৱালীখিনিৰে মানে কি সম্বন্ধীয়, পিছতহে গম পোৱা গ'ল। এয়া এইপিনে খুলখালী, মানে জেঠীয়েকৰ সৰু ছোৱালী। এয়া খুলখালী, মোৰ কইনাৰ নিজৰ ভায়েক। এইপিনে মামায়েকৰ ছোৱালী সৰুজনী। চবকে একেলগে সেইদিনাখন চা চিনাকিখিনি হৈ গ'লোঁ একেলগে। অকণমান হাঁহি ধেমালি আৰু শেষত এনেকৈ কান্দোনৰ মাজেৰে আমি কইনা লৈ পেলাই ঘৰমুৱা হৈ ওলালোঁ।
পিনে আজি হৈ গ'ল 13 মে আজি আমাৰ ৰিচেপশ্যন দৰা ঘৰৰ ফালৰ পৰা ৰিচেপশ্যন দিয়া হৈছিলে তো ইয়াতে সকলোৰে লগত চাহ চিনাকি হৈ আছে কইনাই মই আহি পোৱাই নাই ৰিচেপশ্যনৰ ঠাইলৈ সমস্ত দায়িত্বখিনি নিজৰ ওপৰতে আছিলে তো মানে কি নিজৰ কাৰণে জোতাযোৰ কিনিবলৈ পাহৰি আছিলোঁ তো এই আগমুহূৰ্তত পিন্ধিব ওলাওঁতে তেতিয়াহে জোতাযোৰৰ কথা মনত পৰিছিলে সেইকাৰণে মানে জোতাযোৰ ভাইটিক আনিব দি পেলাই মই ঘৰতে অলপ সময় ৱেইট কৰিলোঁ আৰু ঘৰত অলপমান কামো আছিলে আৰু ৰাতিপুৱাৰ পৰা মই সেই ৰিচেপশ্যন থলীত লাগিয়ে আছোঁ ইটোৰ পিছত সিটো চিলিণ্ডাৰৰ পৰা তৰকাৰীৰ পৰা মাছৰ পৰা মাংসৰ পৰা সকলোখিনি এপিনে অকণমান কিবা খাওঁ বুলি মাক লৈ পেলাই ওলালোঁ কইনা আৰু ময়ো গ'লোঁ একেলগে এপিনে অভ্যৰ্থনা চলি আছে মানে ৰিচেপশ্যন তো সেই ৰিচেপশ্যনৰ মাজতে অকণমান আমাৰ কেমেৰামেনৰ কেমেৰাৰ যাদু দেখুৱালে আৰু ময়ো আছোঁ তাতে লাজো লাগি আছিলে এনেকৈ ফটো উঠিবলৈ কইনাৰ লগত একেলগে আজিলৈকে মানে সেইদিনাখনে মোৰ প্ৰথম মানে কোনোবা ছোৱালীৰ লগত এনেকৈ ফটো উঠা বা কিবা এপিনে অভ্যৰ্থনাৰ মাজতে আহি ওলাল আমাৰ এসময়ৰ গুৱাহাটীৰ MLA বিৰাজ শৰ্মা ডাঙৰীয়া তেওঁকো দেউতাৰ বন্ধু আছিলে তো তেওঁকো ইনভিটেশ্যন কৰিছে আমি গম পোৱা নাছিলোঁ হঠাৎ আহি ওলাইছে যেতিয়া আমাৰ সন্মুখত ভালো লাগিছিলে দিয়াচোন সকলোৱে একদম পূৰা মানে তেওঁকে চাই আছিলে চাৰিওফালৰ পৰা আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া সকলোকো দেখি পেলাই ভাল লাগিলে আহিলে যে তেওঁলোকে নিমন্ত্ৰণটো ৰক্ষা কৰি পেলাই আহি ওলাইছে তো ভাল লাগিছিলে সকলো যিখিনি নিমন্ত্ৰণ দিয়া গৈছিলে সকলোখিনি আহিছেই প্ৰায় নহয় গোটেইখিনি আহিছেই সেইকাৰণে মনত ভালো লাগিছিলে আহা দেখা পাই এপিনে বিশিষ্ট কৌতুক অভিনেতা স্বপন খুৰাও আহি ওলাল ভাল লাগিল এনেদৰে প্ৰায় 11 বজালৈ আমাৰ ৰিচেপশ্যন চলিল এতিয়া কইনাও যাব নিজৰ ঘৰলৈ আৰু 8 মঙলাৰ দিনা মই লৈ আহিমগৈ আমাৰ বিয়াখনৰ লগত জড়িত হৈ থকা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ বাই বাই